হেল্ল' আজি যাব ওলাইছো 100 বছৰীয়া জন্মদিন খাব। হয় 100 বছৰীয়া জন্মদিন, কিন্তু মানুহৰ নহয়, এখন ইনষ্টিটিউটৰ। আৰু সেই 100 বছৰীয়া জন্মদিন উদযাপন কৰিলে এইবাৰ অসম টেক্সটাইল ইনষ্টিটিউটে। য'ত শিকোৱা হয় আমি পিন্ধা কাপোৰবোৰ কেনেকৈ বব পাৰি, কেনেকৈ ডিজাইন কৰিব পাৰি, এক প্ৰকাৰ কাপোৰৰ কৰ পৰা ৰতলৈ গোটেইখিনি শিকোৱা হয়। এই 100 বছৰীয়া ইনষ্টিটিউটখনতে পঢ়ি আছিল আমাৰ ভণ্টি, যিয়ে আজি কৰিব মডেলিং। আৰু এয়া আহি গ'ল মোৰ মাহীহঁতৰ ভণ্টি, তাইও থাকে ওচৰতে। কলিয়া লগা চকুজুৰিৰে কাপোৰ বহুতো চালো, কিন্তু লোৱা নহল এযোৰো, কিয় বা নাজানো, মন নগল। আৰু এয়া হৈছে খুৰাহঁতৰ হিৰো, আৰু এয়া হৈছে খুৰা খুৰী, যিয়ে আহিছিল ভণ্টিৰ মডেলিং চাব। Actually, we are waiting for the person without whom actually this event was not at all possible. He is none other than our HOD, Mr. Ashok Kumar Das. Sir, kindly grace the stage. A big round of applause for Sir. Just fine before I met you. I drink too much and that's an issue, but I'm okay. Hey, you tell your friends it was nice to meet them, but I hope I never see them again. I know it breaks your heart. Moved to the city in a broke down car. 4 years no calls, now you're looking pretty in a hotel bar. And I can't stop. No, I can't stop. So
Oh baby, pull me closer in the backseat of your Rover that I know you can't afford. Bite that tattoo on your shoulder. Pull the sheets right off the corner of that mattress that you stole from your room back in Boulder. We ain't ever getting older. As good as the day I met you. চাইছে ভাগৰ নলগা অনুষ্ঠানটি ভণ্টিয়ে চালে শেষলৈকে আৰু ভণ্টিক থব গলো একদম ৰুমলৈকে। চকুটিত নামৰতে পেটলৈ পাহৰিছিলো আৰু লাগিছিল ভোক, গতিকে খাই ললো ধুনীয়াকৈ ম'ম' J14। নতুন নতুন ব্লগবোৰ দি থাকিম। ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটা কমেন্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়ালৈকে টিল দেন টাটা, বাই বাই।